এয়া চাওক মাসাজ ক্ৰীমটো তৈয়াৰ কৰা হৈ গ'ল। মাসাজ কৰোঁতে প্ৰথমতে এনেকৈ তলৰ পৰা ওপৰলৈকে এনেকৈ চাৰ্কুলাৰ মোচনত আহি এনেকৈ এইখিনিতে মাসাজ কৰিলে মুখৰ গ্ল'টো ধুনীয়া আহে। এনেকৈ নমস্কাৰ, পোনপ্ৰথমে মোৰ চেনেল জেচমিন হেল্ডি লাইফৰ পৰা সকলোলৈকে শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে নিশ্চয় ভালে। মই জেচমিনে পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যিহেতু দুৰ্গা পূজাৰ বতৰ চলি আছে, এই দুৰ্গা পূজাত সকলোৱে সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হয় আৰু এই সৌন্দৰ্যৰ প্ৰতি আকৰ্ষণ হোৱাৰ বাবে আপোনালোকৰ মাজলৈ এটি সৌন্দৰ্যবৰ্ধক ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি আদৰি ল'ব, লগতে আপোনালোকৰ উপকাৰত আহিব বুলি আশা কৰোঁ। আজি মই আপোনালোকলৈ আগবঢ়াম এটি ঘৰতে বহি ঘৰতে পোৱা কেইবিধমান সামগ্ৰীৰে এটা পাৰ্লাৰৰ নিচিনা গ'ল্ড ফেচিয়েল। আশা কৰোঁ সকলোৱে এই গ'ল্ড ফেচিয়েলটো ইউজ কৰি সুফল পাব আৰু এই গ'ল্ড ফেচিয়েলটোৱে পুৰুষ মহিলা বুলি কথা নাই, উভয়ে কৰিব পাৰিব। লগতে যিকোনো স্কিনতে এই গ'ল্ড ফেচিয়েলটোৱে শ্বুট কৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, লগতে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ পচন্দৰ হয়, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকৰ ন'টিফিকেশ্যনত আগতীয়াকৈ সোমায়। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকৰ উপকাৰত অহা বুলি ভাবে বা পচন্দৰ হয়, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ মাজলৈ মই এইকেইদিন সৌন্দৰ্য বৰ্ধনৰ ওপৰত কিছুমান ভিডিঅ' লৈ আহিম। আশা কৰোঁ আপোনালোকে সকলোখিনি গ্ৰহণ কৰি ল'ব। মই এই ফেচিয়েলটো কেনেকৈ তৈয়াৰ কৰিলোঁ জানিবৰ বাবে কি কৰিব লাগিব, দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। 6টা ষ্টেপত মই এই গ'ল্ড ফেচিয়েলটো আপোনালোকক দেখুৱাম। প্ৰথম ষ্টেপ ক্লিনজিং কৰা। ক্লিনজিং মানে উপৰুৱাকৈ যিটো আমাৰ মুখখন মানে চাফা কৰি ল'বৰ কাৰণে এইটো ক্লিনজিং বুলিয়ে ক'ব পাৰি। ইয়াৰ বাবে মই লৈছোঁ অকণমান কেঁচা গাখীৰ আৰু কেঁচা গাখীৰত কটন বল তিয়াই লৈ ধুনীয়াকৈ মই 4-5 মিনিট সময় এনেকৈ কটন বলেৰে লাহে লাহে স্মুথলি চাৰ্কুলাৰ মোচনত মাছাজ কৰিম। এয়া আপোনালোকে দেখিছে। প্ৰথমতে মই কপালত ধুনীয়াকৈ মাছাজ কৰিছোঁ, তাৰপিছত আহিছোঁ মই গালখনত থুতুৰিৰ পৰা কপাললৈকে এনেকৈ মাছাজ কৰি লৈছোঁ। আপোনালোকে এনেকৈ কৰি ল'ব। এই গ'ল্ড ফেচিয়েলটো আমাৰ স্কিনৰ কাৰণে বহুত কাৰ্যকৰী হয়। এয়া কিমান ময়লা ওলাইছে। এতিয়া আহিছোঁ মই 2 নম্বৰ ষ্টেপ। 2 নম্বৰ ষ্টেপটো হৈছে এই গ'ল্ড ফেচিয়েলৰ মেইন ষ্টেপটো হৈছে মানে ষ্টিম লোৱা, অৰ্থাৎ ভাপ লোৱা। যিহেতু আমি ঘৰতে গ'ল্ড ফেচিয়েল কৰিম, গতিকে মই এনেকৈ এটা বাউলত গৰম পানী লৈ লৈছোঁ। তাৰপিছত এখন টাৱেল লৈ এনেকৈ ঢাকি লৈছোঁ, যাতে গৰম পানীৰ ভাপটো বাহিৰলৈ ওলাই নাযায়। এনেকৈ মুখখন সন্মুখলৈকে দেখুৱাইছোঁ, আপোনালোকে চাব। আনি লৈ টাৱেলেৰে মুখখন এনেকৈ ঢাকি ল'ম। ঢাকি লৈ কমেও মই 15 পৰা 20 মিনিট সময় এই গৰম পানীখিনিৰ সম্পূৰ্ণ ভাপটো মুখত লাগিবলৈ দিম। এয়া হৈ গ'ল। দেখিছেনে মুখখন কেনেকুৱা এটা গ্ল' আহিছে। এই ষ্টিমটো বহুত উপকাৰী হয় আমাৰ স্কিনৰ কাৰণে। এতিয়া মই আগৰ যিখিনি তোলা আছিল সেইখিনি তোলাই ইউজ কৰিম, কাৰণ মোৰ যিহেতু কটন বল শেষ হৈছে। এইখিনি তোলাই অলপমান ধুই লৈ মই এইখিনি ধুনীয়াকৈ মুচি দিলোঁ। ষ্টিম লোৱাৰ পিছত মুখখনৰ যিবিলাক ধূলি মাকতি ময়লা থাকে, এই সকলোখিনিয়ে ধুনীয়াকৈ মানে ভিতৰৰ পৰাই চাফা হৈ আহে। 3 নম্বৰ ষ্টেপ ক্লিনজিং কৰা। ইয়াৰ বাবে লৈছোঁ এই বাতিত যে ৰৈ গৈছিল মিল্কখিনি, সেইখিনি লৈছোঁ। ইয়াত দি দিছোঁ মই এচামুচ বেচন। ইয়াৰে মই এটা ধুনীয়া ক্লিনজিং তৈয়াৰ কৰি ল'ম। এয়া মিক্স কৰি লৈছোঁ গোটেইখিনি। এতিয়া ধুনীয়াকৈ গোটেই স্কিনখনতে মানে ফেচত এপ্লাই কৰিম। এপ্লাই কৰি লৈ এয়া মই দেখুৱাইছোঁ। এপ্লাই কৰি লৈ ধুনীয়াকৈ মই 5 মিনিট সময় মাছাজ কৰিম। এই স্কিনখন মাছাজ কৰোঁতে সদায় এটা কথা লক্ষ্য ৰাখিব যে সদায় বৃত্তাকাৰত মাছাজ কৰিব আৰু স্মুথলি মাছাজ কৰিব, তেতিয়া আমাৰ স্কিনখনৰ গ্ল'টো বেছি আহে। তাৰোপৰি আপোনালোকে মাছাজ কৰোঁতে মানে
এফালৰ পৰাই মাছাজ কৰিব। যদি আপোনালোকে প্ৰথমতে থুতুৰিৰ পৰাই মাছাজ কৰিবলৈ লয় তেতিয়াহ'লে থুতুৰিৰ পৰাই মাছাজ 3 বাৰ কৰিব বা কৰিলে 5 বাৰ কৰিব বা কৰিলে 4 বাৰ কৰিব। তাৰপিছত আপুনি কপালত আৰম্ভ কৰিব, তাৰপিছত নাকত কৰিব। এয়া নাকৰ কাষবিলাকো ঘঁহি দিছোঁ, এইখিনিত কৰিলে মানে ব্লেক হিটছ পৰে যে, এই ব্লেক হিটছবিলাক আঁতৰ হোৱাত সহায় কৰিব। এয়া মই দেখুৱাইছোঁ, আপোনালোকে ঠিক এইদৰে মাছাজ কৰিব। আৰু এতিয়া চকুৰ হেৰিত এনেকৈ মাছাজ কৰিছোঁ, কাৰণ এইবিলাকত যে বলি ৰেখা পৰে, এণ্টি এজিং হয়, এইবিলাক আঁতৰ কৰাত সহায় কৰিব। এনেকৈ মাছাজ কৰিলে, ক্লিনজিং কৰিলে পূৰা স্মুথলি আপোনালোকে এনেকৈ মাছাজ কৰিব, লাভ কৰিব এখন ধুনীয়া চকচকীয়া ফৰ্চা স্কিন। এতিয়া মোৰ মাছাজ কৰা হৈ গ'ল। টিচু পেপাৰখন তিয়াই লৈ ধুনীয়াকৈ মুচি লৈছোঁ। এয়া দেখিছেনে মুখখন কিমানখিনি উজ্জ্বল হৈছে, ফৰ্চা হৈছে। এতিয়া আহিছোঁ মই 4 নম্বৰ ধাপলৈ। এইটো হৈছে স্ক্ৰাব কৰিম এইবাৰ। স্ক্ৰাবিং 4 নম্বৰ ষ্টেপটো হৈছে স্ক্ৰাবিং। তাৰ বাবে লৈছোঁ মই এচামুচ কফি আৰু এচামুচ গুড়ি কৰি লোৱা চেনি, আৰু ইয়াত যোগ কৰিম মই নাৰিকল তেল। মই তেল লৈছোঁ পেৰাচুট, আপোনালোকে যিকোনো নাৰিকলৰ তেল ল'ব পাৰে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ মই মুখত এপ্লাই কৰি 2-3 মিনিট সময় এনেকৈ স্ক্ৰাবিং কৰিম, অৰ্থাৎ লাহে লাহে চাৰ্কুলাৰ মোশ্যনত মাছাজ কৰিম। স্ক্ৰাবিং কৰিলে বেছি সময় ল'ব নালাগে, কাৰণ স্ক্ৰাবিংটো বেছি সময় কৰিলে আমাৰ ছালৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে 2 বা 3 মিনিটৰ ভিতৰত স্ক্ৰাবিং কৰাটো শেষ কৰিব লাগে। আৰু স্ক্ৰাবিংটো মানে চকুৰ গুৰিত এনেকৈ বা চকুৰ সন্মুখত এইখিনি অংশখিনিত ল'ব নালাগে, যিহেতু সেইখিনি স্কিনখন বহুত ঢিলা হয়, সেইকাৰণে সেইটো ল'ব নালাগে। আপোনালোকেও এনেকৈ কৰি চাব, ধুনীয়া এখন স্কিন লাভ কৰিব। এয়া মোৰ এই স্ক্ৰাবিং কৰা হৈ গ'ল। এতিয়া আহিছোঁ 5 নম্বৰ ষ্টেপটোলৈ। 5 নম্বৰ ষ্টেপটো হৈছে মাছাজ। এই ফেচিয়েলৰ মূল হেৰিটোৱে হৈছে মাছাজ কৰা। এতিয়া মই মাছাজ ক্ৰীম এটা তৈয়াৰ কৰিবৰ কাৰণে লৈছোঁ 1 চামুচ দৈ আৰু 1 চামুচ কফি পাউডাৰ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। এইখিনিয়ে মোৰ হৈ গ'ল মাছাজ ক্ৰীমটো তৈয়াৰ কৰা। আপোনালোকেও এনেকৈ কৰি ল'ব। এতিয়া গোটেই গালখনতে, মুখখনতে মই ক্ৰীমখিনি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই 10 মিনিট সময় ধুনীয়াকৈ স্মুথলি মাছাজ কৰিম। আৰু মাছাজ কৰোঁতে সদায় চাৰ্কুলাৰ মোশ্যনত মাছাজ কৰিব। আৰু মাছাজ কৰি গৈ মানে এই যে কপালৰ এইখিনি এটা হেৰি আছে, এইখিনিতে এটা মানে লাহে মৃদু হেঁচা দিব। এই মৃদু হেঁচাটো মানে আমাৰ মাইণ্ডটো ফ্ৰেছ কৰাৰ লগতে মুখৰ গ্ল' আনাত সহায় কৰে। কিছুমান মানে মাছাজ কৰাৰ পইণ্ট থাকে, সেই পইণ্টবিলাক জানিলেহে আমাৰ মুখৰ গ্ল' অহাত সহায় হয়। এতিয়া মই নাকত মই যেনেকৈ কৰি দেখুৱাইছোঁ সেনেকৈ আপোনালোকেও কৰিব। আপোনালোকে এই পূজাৰ বতৰত এখন ধুনীয়া ধকধকীয়া বগা স্কিন লাভ কৰিব। এয়া এতিয়া তলৰ পৰা মানে ওপৰলৈকে এনেকৈ স্কিনখন তুলি লৈ গৈছোঁ, যাতে আমাৰ স্কিনখন যিবিলাক ঢিলা হৈ মানে মুখখন বয়সীয়াল যেন দেখা হয়, তেতিয়া মানে এইবিলাক ওপৰলৈ তুলি লৈ গ'লে স্কিনখন টাইট হয় আৰু দেখিবলৈ ধুনীয়া হয়। এতিয়া মোৰ এই মাছাজ কৰা হৈ গ'ল ধুনীয়াকৈ। মই টিচু পেপাৰখন পানীত তিয়াই লৈ মুচি পেলাইছোঁ। গ'ল্ড ফেচিয়েল আপোনাৰ ছালৰ বিভিন্ন ধৰণৰ দাগ ব্ৰণ ৰবিবোধ নাইকিয়া কৰে। এয়া দেখিছেনে স্কিনখন কিমান ধুনীয়া হৈছে দেখিবলৈ। 6 নম্বৰ ষ্টেপ। এই 6 নম্বৰ ষ্টেপটো হৈছে গ'ল্ড ফেচিয়েলৰ আটাইতকৈ শেষৰ ষ্টেপ। ইয়াৰ বাবে এতিয়া ল'ব লাগিব ফেচ মাস্ক। ফেচ মাস্কৰ কাৰণে মই লৈছোঁ 2 চামুচ কফি পাউডাৰ, 1 চামুচ বেচন আৰু আধা চামুচ হালধি গুড়ি, আৰু ইয়াত যোগ কৰি এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ ইয়াত যোগ কৰিম কেঁচা গাখীৰ। কেঁচা গাখীৰটো আমাৰ স্কিনৰ কাৰণে বহুতেই মানে হেল্ডি হয়। এইখিনি মানে প্ৰয়োজন অনুসৰি দি দিম। এইখিনি অকণমান পনীয়া হোৱাৰ কাৰণে আকৌ দি দিলোঁ 1 চামুচ বেচন আৰু আধা চামুচ কফি। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ এটা ধুনীয়া ফেচ মাস্ক তৈয়াৰ কৰি ল'ম। এয়া মোৰ ৰেডি হৈ গ'ল ফেচ মাস্ক। দেখিছেনে কিমান ধুনীয়া হৈছে।
মানে এই গ'ল্ড ফেচিয়েলটো আমাৰ স্কিনৰ কাৰণে ইমানেই এটা উপকাৰী হয়, ইমান উপকাৰী হয়, আপোনালোকে যেতিয়া মানে নিজে কৰিব তেতিয়া গম পাব। মানে ঠিক পাৰ্লাৰৰ নিচিনাই আপোনালোকে এনেকুৱা এটা গ্ল' পাব আৰু মুখখন মানে বহুত দিনলৈ ধুনীয়া মানে উজ্জ্বল হৈ থাকিব। এয়া গোটেই মুখখনতে মই ধুনীয়াকৈ এনেকৈ এপ্লাই কৰিলোঁ। মাথৰ চকুৰ কাষৰ অংশত মই লগোৱা নাই, আপোনালোকেও নলগাব। এই গ'ল্ড ফেচিয়েল আপোনালোকে মাহত 2 বাৰ কৰিব পাৰে। গ'ল্ড ফেচিয়েলটো আমাৰ এয়া মই এতিয়া এনেকৈ এখন চেয়াৰত বহি লৈ আৰামছে 20 মিনিটৰ কাৰণে এনেকৈ ৰৈ দিম, মানে মাস্কখিনি শুকোৱাৰ সময়লৈকে ৰৈ দিম। এয়া শুকাইছে দেখিছেনে? এতিয়া ধুনীয়াকৈ শুকাই গৈছে। ইয়াৰ পিছত কি কৰে আপোনালোকে চাই থাকিব। এয়া মই ধুই আহিলোঁ, দেখিছেনে মুখখন এটা কিমান ধুনীয়া গ্ল' আহিছে। বা ওচৰৰ পৰা দেখুৱাইছোঁ, চাই লওক, চাওকচোন কিমান ধুনীয়া হৈছে। এয়া টিচু পেপাৰখনেৰে ধুনীয়াকৈ স্মুথলি মুচি দিছোঁ মই। এতিয়া মই মুখত ইউজ কৰিম এল'ভেৰা জেল। আপোনালোকে মইশ্চাৰাইজাৰ ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। এতিয়া হাতৰ তলুৱাত লৈ অকণমান গৰম কৰি লৈছোঁ, এনেকৈ পিহি লৈ তাৰপিছত এনেকৈ মাছাজ কৰাৰ নিচিনাকৈ, মানে থপৰিয়াৰ নিচিনাকৈ এনেকৈ মই জেলখিনি লগাই দিছোঁ। আপোনালোকেও এনেকৈ লগাব যাতে স্কিনখনত ধুনীয়াকৈ লাগি যায়, আৰু অকণমান মাছাজ কৰি দিম। ৱাও, দেখিছেনে কেনেকুৱা গ্ল' আহিছে? ৱাও মাই গড, কিমান ধুনীয়া লাগিছে। মোৰ মনটো মানে কিবা এটা ফ্ৰেছ হৈ গৈছে। আপোনালোকে এবাৰ হ'লে ট্ৰাই কৰি চাব গ'ল্ড ফেচিয়েলটো। আপোনালোকে লাভ কৰিব এখন ধুনীয়া জিলিকি থকা স্কিন। দেখিছেনে? পূৰা চমক 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 চমককৈ জিলিকি উঠিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। প্ৰিয় সতীৰ্থবৃন্দ, ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আকৌ আপোনালোকৰ মাজলৈ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ উপস্থিত হ'ম। আজিলৈ বাই বাই, নমস্কাৰ, জয় অসম। সকলোৱে সুস্থ থাকক, ধুনীয়া হৈ থাকক।